আজি পোনপ্ৰথমতে মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শ্ৰীযুত ভূপেন বৰা ডাঙৰীয়া আৰু ইনচাৰ্জ অসম জিতেন্দ্ৰ সিঙৰ নিৰ্দেশ মতে আজি এই প্ৰেছ বাৰ্তালৈ আহিছোঁ আৰু ইয়াত প্ৰথমতে ৰঙালী বিহু লগতে ঈদ উল ফিতৰৰ শুভেচ্ছা আৰু ৰমজান মাহৰ ত্যাগ আৰু বলিদানৰ যি ইতিহাস সকলোৰে মাজত মই দোৱা মাগিছোঁ। আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত আমাৰ স্বনামধন্য নেতা ৰাহুল গান্ধী ডাঙৰীয়াই এক পত্ৰযোগে তথা গ্যাৰাণ্টি কাৰ্ড হিচাপে কংগ্ৰেছৰ গ্যাৰাণ্টি কাৰ্ড হিচাপে আপনার মাজেদি আজি আমি আমার মাজত উপস্থিত আমার জিলা কংগ্রেসের সভাপতি প্রেম হাজদা ডাঙৰীয়া, আমার মাজত উপস্থিত আমার কোকৰাঝাৰ জিলা ইনচাৰ্জ ভৱনাথ নাথ ডাঙৰীয়া, আমার মাজত উপস্থিত আমার মিডিয়া ডিপার্টমেন্টর স্পোকপারসন হারকুলেস বসুমতাৰী ডাঙৰীয়া। আমি এই গ্যাৰাণ্টি কাৰ্ড কংগ্ৰেছ দলই আজি আপনার মাজেৰে অসম তথা কোকৰাঝাৰৰ ৰাইজলৈ এক বাৰ্তা আমি দিব বিচাৰিছোঁ। ইলেকশ্যন সমাগত সমগ্র জাতি জনগোষ্ঠীৰ এক নিৰ্দিষ্ট ক্ষমতা আৰু বিবেক যাতে আমি কংগ্ৰেছ দলৰ এই গ্যাৰাণ্টি কাৰ্ডে আমি সকলো ৰাইজক আপলতি ল'ব পাৰি আৰু এই ক্ষেত্ৰত আমাৰ এই গ্যাৰাণ্টি কাৰ্ড যোগে আমি জনাব বিচাৰিছোঁ যে কংগ্ৰেছে যদিহে অসমৰ ৰাইজ তথা কোকৰাঝাৰৰ ৰাইজে আমাৰ দলৰ প্ৰাৰ্থী জয়ী কৰাব পাৰে তেনেহ'লে আমি কিছু গ্যাৰাণ্টি দিব বিচাৰিছোঁ। যি গ্যাৰাণ্টি আমি বিভিন্ন ৰাজ্যত যি গ্যাৰাণ্টি হিচাপে ৰাহুল গান্ধী যি কমিটমেণ্ট কৰিছিল সেই কমিটমেণ্ট যোগে সকলোখিনি পূৰণ কৰিছিল। সেইকাৰণে আজি আমাৰ কোকৰাঝাৰ জিলা হিচাপে আমি গ্যাৰাণ্টি কাৰ্ড হিচাপে আমি কিছু কথা আপনার মাজত দিছোঁ আৰু এইখিনি কথা আমি আপোনাক এটাকৈ পত্ৰ দিম আৰু এই কথাটো আমি ভাবিছোঁ যে আমাৰ এই গ্যাৰাণ্টি কাৰ্ডত যুৱ ন্যায় যে যুৱকসকল যি মোদী চৰকাৰে 2 লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে সেইটো ফটকাৰ ফেন হিচাপে আজি প্ৰমাণ হ'ল। নাৰী যি নাৰী আজি সমগ্ৰ কথা কৈছিল, নাৰীৰ কথাটো মোদী চৰকাৰে বাৰে বাৰে কৈছিল, কিন্তু সেই নাৰী মণিপুৰত বিভৎস অৱস্থাত সেই কথাটো আপোনালোক ইলেক্ট্ৰনিক মিডিয়া প্ৰেছ মিডিয়া যোগেৰে ভাৰতবৰ্ষৰ বিশ্বৰ মানুহক ভাৰতবৰ্ষ হিচাপে আমি অপমানিত হৈছোঁ। 2 নম্বৰতে আমি চাবলৈ পাইছোঁ কৃষকসকলৰ ওপৰত যি ব্যৱস্থাপনা, যেনেকৈ আপোনালোকে জানে যে আজি কৃষকসকলৰ যি মিনিমাম ছাপোৰ্ট প্ৰাইচ সেই ছাপোৰ্ট প্ৰাইচৰ ওপৰত বহুত বাৰ আলোচনা হৈছিল, বহুত কথা হৈছিল, কিন্তু দেখা গ'ল বিজেপি চৰকাৰে কৃষকৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা বা কৃষকসকলক যে স্বাৱলম্বী কৰাৰ যি প্ৰয়াস সেই কথাটো কোনো কাৰণে কৃষকৰ মাজত আহি পোৱা নাই। দ্বিতীয় কথাটোত আহিছে শ্ৰমিক, যি শ্ৰমিকৰ কাৰণে চৰকাৰে সদায় কৈছিল যে আমি ন্যায্যতা দিম, সম বিকাশ দিম, সম উন্নয়ন দিম, কিন্তু শ্ৰমিকসকলে আজি সেই ক্ষেত্ৰত বিতাড়িত হৈছে। 4 নম্বৰত আছে অংশীদাৰ, যি অংশীদাৰ বুলি কোৱা হয় যে আমি সকলো ক্ষেত্ৰত যে অংশীদাৰ দি ব্যৱস্থা আমাৰ কংগ্ৰেছ দলে যি ৰাহুল গান্ধী ডাঙৰীয়া কৈছে যে সকলো অনুষ্ঠান প্ৰতিষ্ঠানে যি অংশীদাৰ বুলি কোৱা হৈছিল পৰিসংখ্যা ভিত্তিক যি জাতি জনগোষ্ঠীসকল আছে সেই সকলোকে যাতে বাদ নপৰে, কোনো জাতি জনগোষ্ঠীৰ যাতে উন্নয়ন যাতে গ্যাপ নহয় তাৰ কাৰণে আমি গ্যাৰাণ্টি দিছে আমাৰ কংগ্ৰেছ দলে আৰু ৰাহুল গান্ধী যোগে এই কথাটো আমাক কমিটমেণ্ট দিছে, আমাৰ ভাৰতবৰ্ষৰ ৰাইজৰ লগতে কোকৰাঝাৰ ৰাইজক কমিটমেণ্ট দিছে
যে সকলো জাতি জনগোষ্ঠী যাতে সম বিকাশ হয়, সম উন্নয়ন হয়, সেইকাৰণে আমি গ্ৰান্টি দিব বিচাৰিছোঁ, আমাৰ কংগ্ৰেছ দলে দিব বিচাৰিছে। সকলো ক্ষেত্ৰতে মই ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰথম বছৰত আমাৰ চৰকাৰে 1 লাখ টকাৰ প্ৰতিখন শিক্ষক যুৱতী যুৱতীলৈ প্ৰথম নিযুক্তি গ্ৰান্টি দিব, আৰু এইটোই আমাৰ যুৱকৰ প্ৰতি ন্যায়। যি প্ৰতিটো বছৰে 1 লাখ টকাৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে এগৰাকী মহিলাৰ বাবে গ্ৰান্টি হিচাপে আমাৰ কংগ্ৰেছ দলে ন্যায় দিব, ঋণ মাফ দিব। স্বামীনাথন আয়োগৰ পৰামৰ্শৱলী কাৰ্যকৰী কৰাৰ যে গ্ৰান্টি, মই এই স্বামীনাথন যি কথাটো আজি অসমৰ কৃষক ৰাইজৰ ওপৰত এটা তেওঁ বিবৃতি দিছিল, অসমৰ কৃষিক এটা এডভাইজ দিছিল যে অসমৰ যি উৎপাদিত যি ধান, সেই ধানটো পাৰ বইলিং কৰি মাৰ্কেটত বিক্ৰী কৰাৰ কথা কৈছিল, আৰু তাৰ ওপৰত তেওঁ কৈছিল যে জিলাখনত যি উৎপাদিত সামগ্ৰী ইয়াৰ মাৰ্কেটিং চিষ্টেমৰ পৰা আৰম্ভ কৰি, আৰু যিটো অসমৰ নৰ্থ ইষ্টে মৰ্চাৰ হয়, বেছি মৰ্চাৰ কণ্ডিশ্যনটো বেছি, সেইকাৰণে ইয়াত স্পেচিয়েল এটা টেকনলজি চিষ্টেম কৰিব লাগে যাতে গোটেই ভাৰতবৰ্ষৰ লগত খেতিয়কসকলে ফেৰ মাৰি নিজৰ উৎপাদিত সামগ্ৰী মাৰ্কেটত বেচিব পাৰে, উচিত মূল্য পায়। কিন্তু আজিলৈ অসমত এই ধৰণৰ কোনো ব্যৱস্থা কৰিব পৰা নাই। অতি কমেও শ্ৰমিকৰ যি হাজিৰা মিনিমাম 400 টকা আমাৰ কংগ্ৰেছ চৰকাৰ যদি আহে, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া এইটো মানে কমিটমেণ্ট কৰিছে, 400 টকা হাজিৰা আমাৰ কংগ্ৰেছ চৰকাৰ হ'লে আমি দিম। এই কথা আমাৰ নেতা মৰ্যুগল খাৰ্গেৰ নেতৃত্বত কংগ্ৰেছ দলে এইটো কমিটমেণ্ট কৰিছে। এই কথাটো মই অংশীদাৰী যি কথা হৈছে, সামাজিক আৰ্থিক যি ব্যৱস্থাৰ কথা হৈছে, প্ৰতিজন ব্যক্তি প্ৰতিটো জাতি জনগোষ্ঠীৰ লোক পিয়লৰ গ্ৰান্টি, যে এই লোকপিয়ল গ্ৰান্টি যিটো হ'ব, ক'ত কিমান আমাৰ লোকপিয়ল জনগোষ্ঠী আছে, ইয়াৰ এটা লোকপিয়ল চেঞ্চাছ হ'ব লাগিব, যাতে এই গ্ৰান্টিটো আমি দিছোঁ যাতে উন্নয়নৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ পৰিসংখ্যাত ভুল নকৰি যাতে একপক্ষীয় উন্নয়ন নহয়, সম উন্নয়ন হয়, তাৰ কাৰণে আমাৰ এই আজিৰ এই প্ৰেছ বিবৃতি আমি দিব ওলাইছোঁ, আৰু আজিৰ এই মেইন এই ইস্যুটো আজি প্ৰথম আমি কৈছোঁ। এইটোৱেই মই আমাৰ প্ৰেছ মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া বন্ধুবৰসকল, আপোনালোকে আজি আমাৰ এইখিনিত আহ্বানত আমি ভাবিছোঁ যে আমাৰ কংগ্ৰেছ দলৰ যি আদৰ্শ আৰু নীতি সকলোকে সমাৱপন্ন, যি ভাৱপন্ন, এই নিৰ্বাচন সমাগত আমি ৰাইজৰ মাজত গৈ আছোঁ। আমাৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰী ডাঙৰীয়া ৰাইজৰ মাজলৈ গৈছে, আমি নেতাকৰ্মীসকলে গৈছোঁ, এই বাৰ্তা দিবলৈ গৈছোঁ আমি কংগ্ৰেছ দল এটা ডাঙৰ গছ, যি গছত যিকোনো জাতি ধৰ্মৰ মানুহ সকলোৱে ছাঁ ল'ব পাৰে, ইয়াৰ নামে হৈছে কংগ্ৰেছৰ আদৰ্শ, আৰু এই আদৰ্শ আমি আগত ৰাখি সকলোকে আমি শান্তি বিলাব বিচাৰিছোঁ। শান্তিয়ে উন্নতি, উন্নতিয়ে আমাৰ সকলোৰে ব্যক্তিগত লাভালাভ হ'ব। সেইদিনাখন যেইদিনাখন আমি কংগ্ৰেছ চৰকাৰ ভাৰতৰ বুকুত অহিংসাৰ নীতি বিলাই গোটেই ভাৰতবাসীক একত্ৰিত কৰি ৰাহুল গান্ধীৰ যি জোৰযাত্ৰাত যি আমি অংশগ্ৰহণ কৰি যি অভিজ্ঞতা আৰু সহযোগ পালোঁ, সেই কথা বাৰ্তা আমি যাতে কোকৰাঝাৰ ৰাইজক দি পেলাই একলগ হৈ একেলগে আমি ইলেকশ্যন নিৰ্বাচন বৈতৰণি পাৰ কৰিব পাৰি। এইখিনি কৈ মোৰ বক্তব্য আৰু স্পষ্টীকৰণ মই এইখিনি শেষ কৰিছোঁ। ধন্যবাদ। মোৰ লগত আছে অগস্থিলৈ পবিত্ৰ ঈদ আৰু আগন্তুক ৰঙালী বিহু সন্মিলনী ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে আমি গোটেই অসমবাসী, ভাৰতবাসী এটা দুৰ্যোগপূৰ্ণ অৱস্থাত উপনীত হ'ব লগা হৈছে বিজেপি চৰকাৰৰ কাৰণে। এতিয়া সমূহ অসমবাসীয়ে এটাই সিদ্ধান্ত লৈছে যে মোদীয়ে যে কৈ থাকে মোৰ অসম মোৰ ভাৰত, তাৰ পৰা পৰিত্ৰাণৰ উপায় লৈ এইবাৰ আমাৰ অসম আমাৰ ভাৰত গঢ়াৰ কাৰণে কংগ্ৰেছ দলক তেওঁলোকে ভোটদান কৰি শাসনৰ গোষ্ঠীত বহুৱাব। আজি মূল্যবৃদ্ধিকে ধৰি জনসাধাৰণে সকলো প্ৰকাৰে জীয়াতু ভুগিছে। কেইদিনমান আগতে মণিপুৰৰ যিটো নাৰী নিৰ্যাতনৰ ঘটনা, সেইটোৱে গোটেই ভাৰত জোকাৰি গৈছে। কিন্তু দুখৰ বিষয়, মোদীয়ে সকলো ঠাইলৈ বিদেশ ভ্ৰমণৰ কাৰণে যাব পাৰে,
কিন্তু মণিপুৰৰ সেই ঘটনাত এবাৰো নাহিলে গতিকে এইবিলাক কথা গোটেই ভাৰতবাসীৰ মনত আছে অসমবাসীৰ মনত আছে সিদিনাখন জন্মনি ৰাভাৰ হত্যা হ'ল হত্যা বুলিয়ে ক'ব লাগিব কাৰণ যিহেতু তাৰ কোনো ক্লু পোৱা নগ'ল আৰু সেই হত্যাকাণ্ড দুৰ্ঘটনাৰ কাৰণেই হওক বা যি কাৰণতে নহওক কিয় তাৰ কোনো আজিলৈকে তেওঁলোকৰ পৰিয়ালে নাই বিচাৰ নাপালে যাৰ কাৰণে নেকি তেওঁৰ মাতৃয়ে কেছটো উঠাই ল'বলগীয়া হ'ল এজনী ট্ৰাইবেল ছোৱালী এটা ভাল পদত অধিষ্ঠিত হৈ আগুৱাই যাব ধৰিছিল তাক মষিমূৰ কৰি পেলোৱা হ'ল আচলতে এইখন চৰকাৰ হিন্দুৰো নহয় মুছলমানৰো নহয় যদি হিন্দুৰ চৰকাৰ বুলি কয় তেনেহ'লে আমাৰ হিন্দুসকলৰ বাবে তেওঁলোকে কি কৰিছে মুছলমানে যি দৰত সামগ্ৰী কিনিছে হিন্দুসকলে সেই একে দৰতে সামগ্ৰী কিনিছে যদি ঘৰ দুৱাৰ ভাঙিছে এফেকশ্যনৰ নামত তেনেহ'লে হিন্দুৰো ভাঙিছে মুছলমানৰো ভাঙিছে আৰু যিকোনো ক্ষেত্ৰতে যদি ক্ষতি হোৱা দেখা যায় তেনেহ'লে আমাৰ হিন্দুসকলৰ বেছি হৈছে জন্মনি ৰাভাৰ কি হ'ল জীৱন হেৰুৱাব লগা হ'ল বিজেপিৰে নেত্ৰী এগৰাকী তহবিলদাৰ তেওঁ জীৱন হেৰুৱাবলগীয়া হ'ল গোৱালপাৰা জিলাৰ এগৰাকী বিজেপিৰ মহিলা কৰ্মীয়ে জীৱন হেৰুৱাবলগীয়া হ'ল তেনেদৰে বুজা যায় যে আমাৰ ইয়াত নাৰীৰো কোনো ধৰণৰ নিৰাপত্তা নোহোৱা হৈছে এই সকলোবিলাকৰ কাৰণে অসমবাসী তথা ভাৰতবাসীয়ে এটা সিদ্ধান্ত লৈছে যে বিজেপি চৰকাৰক অপৰাই পেলাব আৰু BTADত এইবাৰ পৰিৱৰ্তন আনিবই BTADবাসী কাৰণ BTADবাসীয়ে বুজি পাইছে যে কংগ্ৰেছ চৰকাৰৰ সময়ত BTADত যিমানখিনি উন্নয়ন হৈছিল এতিয়া আৰু সেই উন্নয়ন হৈ থকা নাই আৰু গোটেইখিনি BTADবাসী এতিয়া কংগ্ৰেছৰ ফালে ধাৱমান হৈছে অহা 7 তাৰিখৰ নিৰ্বাচনত যিটো 7 মেত আমাৰ নিৰ্বাচন হ'ব তাত গৰ্জন মুছাহাৰী ডাঙৰীয়াক কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ভোট দি পেলাই বিপুল ভোটত জয়যুক্ত কৰিব আৰু এই ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ ধন্যবাদ गोजोनथाव खौरां नोंथाङा नोंथांनि गला एबा अफिस फसंथानफोरखौ जोंख्लाब माख्लाब साजायनो गोसो गैया नामा नोंथांनि गलाफोरखौ बायदि बायदि रोखोमनि जोंख्लाब माख्लाब खालामनानै साजायनो थाखाय क'क्राझार नोगोरनि सिङाव थानाय गौरांभेली हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों बायदि बायदि रोखोमनि आर्ट डिजाइन क'क्राझार नोगोरनि सिङाव थानाय गौरांभेली हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया नोंथांमोननि थाखाय लानानै फैदों नोंथांनि गलाखौ जोंख्लाब माख्लाब खालामनो गोबां रोखोमनि आर्ट डिजाइन बेफोर आर्ट डिजाइनफोरनि गेजेराव दं 3D साइनबोर्ड 2D साइनबोर्ड आर्क्राइलिक ट्रफी SAP पैनेल नेम प्लेटार्स रेट्रो रिफ्लेक्टिव साइनबोर्ड नियन साइनबोर्डफोरनि आर्ट डिजाइनफोरखौ नोंथाङा चाणक्य आर्ट एन्ड डिजाइन गलानिफ्राय मोनफुंनो हागोन बेनि अनगायैबो इनग्रेविं सार्भिस आर्क्राइलिक लेटार काटिं MDF जालि काटिं लोगो ग्राफिक्स डिजाइन आरो कास्टमाइज गिफ्ट आइटेम्सफोरखौ नोंथांमोननि गलानि थाखाय चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों आर्ट डिजाइन गोबां बाथ्रा मिथिनो थाखाय नोंथाङा नैबे 9706125636 6800981649 जानबुं नम्बरनि गेजेरजों खौरां लाहरनो हागोन